নমস্কাৰ বন্ধু বান্ধৱীসকল, সেবাৰ HSLC ৰেজাল্টৰ 2026 কেনেকৈ চাব বা মেট্ৰিকৰ ৰেজাল্ট কেনেকৈ চাব 2026 2026 চনত তোমালোকে ৰেজাল্টটো কেনেকৈ চাবা, ইয়াত আমি সবিশেষে আলোচনা কৰিম। ইয়াৰ কেইটামান সহজ উপায় যেনেকৈ অফিচিয়েল ৱেবছাইট, বেষ্ট এপছ আৰু ষ্টেপ বাই ষ্টেপ প্ৰচেছবোৰ আমি ইয়াতে আলোচনা কৰিম। তো ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক। চ' প্ৰথমতে কথা হ'ল ৰেজাল্টটো কেতিয়া আহিব। সাধাৰণতে সেবা ৰেজাল্টবোৰ কি কৰে, মাৰ্চ মাহতে দিয়া হয়, কিন্তু এইবাৰ কি কৰিছে 10 এপ্ৰিল বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে। চ' তেনেহ'লে ৰেজাল্টটো আপুনি কেনেদৰে সহজে চাব পাৰিব। চ' ইয়াৰ বাবে কি কৰে, অফিচিয়েল ৱেবছাইটৰ জৰিয়তে আপোনালোকে চাব পাৰিব। ষ্টেপবোৰ আমি যদি চাওঁ, তেনেহ'লে ষ্টেপ 1 কি আছে, তোমালোকে কি কৰা, মোবাইলত যিকোনো ব্ৰাউজাৰ খোলক, ক্ৰোম বা গুগল হ'লেও হ'ব। তাতে তোমালোকে কি কৰক, সেৱা অনলাইন অৰ্গ বুলি চাৰ্চ কৰক, অথবা কি কৰিব, ৰেজাল্ট আছাম নিক বুলি চাৰ্চ কৰক। তেতিয়া কি কৰিব, এনেকুৱা টাইপৰ এটা ইণ্টাৰফেচ খুলিব। ইণ্টাৰফেচটোত কি কৰিব, আপোনালোকে ইয়াতে এটা বস্তু দেখা পাৰিব। হোম পেজত HSLC 2026 বুলি এটা লিংক দেখিব পাৰিব। সেই লিংকটোত ক্লিক কৰাৰ লগে লগে কি কৰিব, এটা ইণ্টাৰফেচ খুলিব। তাতে আপোনালোকে কি কৰিব, তাতে ৰোল নম্বৰ আৰু কেপছ ভৰাই দি কিনে ছাবমিট বুলি ক্লিক কৰিলে কি কৰিব, আপোনালোকৰ স্ক্ৰীনত ৰেজাল্টটো দেখুৱাব। চ' কিছুমান মোবাইল এপছো আহে প্লে ষ্টৰৰ পৰা, তোমালোকে কি কৰিব, মোবাইল এপছটো ডাউনলোড কৰিব পৰা। যেনেকে কি কৰিব, বেষ্ট এপছ বুলি ক'লে আমি SF ৰেজাল্ট বুলি এটা এপছ আহে, এইটো এপছ আহে। এই এপছটো তোমালোকে ডাউনলোড কৰি কিনে মোবাইলত কি কৰিব, প্লে ষ্টৰৰ পৰা ডাউনলোড কৰি কিনে তাৰপিছত কি হ'ব, এনেকুৱা এটা ইণ্টাৰফেচ খুলিব। এতিয়ালৈকে ৰেজাল্টটো ঘোষণা হোৱা নাই। ৰেজাল্টটো যদি ঘোষণা হ'ব, এনেকুৱা টাইপৰকে পেজ এটা খুলিব। তো তাতে কি কৰিব, ৰেজাল্ট ছেকশ্যনটোত ক্লিক কৰক, ৰোল নম্বৰটো দিয়ক, ৰেজাল্টটো চাওক। ইয়াতে কি ৰোল নম্বৰটো দি ইয়াতে কেপছটো ফিল কৰি কিনে ছাবমিট কৰিলে এনেকুৱাকে ৰেজাল্ট এটা ওলাই আহিব। তাৰপিছত ইয়াৰে পৰা তোমালোকে যিটো কি হয়, মাৰ্কশ্বিট হয়, সেইটো ডাউনলোড কৰিব পাৰিবা। চ' ৰেজাল্টটো চাওঁতে কিছুমান বস্তু লক্ষ্য ৰাখিব লাগিব, যেনেকে ইণ্টাৰনেট কানেকশ্যনটো ভাল থাকিব লাগিব, ৰোল নম্বৰটো আগতে লিখি ৰাখিব লাগিব, বা ৱেবছাইট শ্ল' হ'লে অলপ সময় অপেক্ষা কৰিব লাগিব। ৱেবছাইট শ্ল' হৈ আছে বুলি কিনে ৰেজাল্টটো অহা নাই কিনে কি কৰিব নালাগিব, হতাশ হ'ব নালাগিব। শেষত ছাত্ৰ ছাত্ৰীসকলক মোৰ তৰফৰ পৰা কি, পাছ হওক বা কম নম্বৰ পাওক, জীৱনত আগবাঢ়ি যোৱা সুযোগ সদায় থাকে। নিজৰ ওপৰত কি কৰক, বিশ্বাস ৰাখক। যদি ভিডিঅ'টো ভাল লাগি থাকে, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলৰ লগত জড়িত হৈ থাকিব। ধন্যবাদ। আকৌ লগ পাম এটা পৰৱৰ্তী ভিডিঅ'ত। থেংক ইউ।